নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি নতুন ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আশা কৰিছোঁ ৰেচিপিটো চাই সকলোৱে ভাল পাব। কাচকল এটা লৈছোঁ। কাচকলটো এনেকৈ গোটা গোটাকৈ কাটি লৈছোঁ। হালধি আৰু নিমখেৰে কাচকলখিনি সানি ল'ম। এতিয়া মই লৈছোঁ নহৰু কেইফুটমান, আদা এটুকুৰ, পিঁয়াজ এটা আৰু বিলাহী এটা। কেৰাহীত মিঠাতেল দি সানি লোৱা কাচকলখিনি ফ্ৰাই কৰি ল'ম। গেছৰ ফ্লেমটো একেবাৰে কমকৈ দি ফ্ৰাই কৰিছোঁ। কাচকলখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। একেখিনি তেলতে পিঁয়াজখিনি, আদা নহৰু আৰু কেঁচা জলকীয়া এটা অলপ ভাজি ল'ম। মই জলকীয়া এটা দিছোঁ। জ্বলাটো আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। আৰু নিমখ অলপ দিছোঁ। নিমখটো দিলে চফ্ট হ'ব। অলপ ভাজি ইয়াতে বিলাহীখিনিও দি দিছোঁ। গোটেইখিনি একেলগত অলপ টাইম ভাজি ল'ম। বেছি নহয়, 2-3 মিনিট তেনেকৈ ভাজি ল'ম। ভাজা হ'লে এইখিনি উলিয়াই পেষ্ট বনাই ল'ম। আকৌ একেখিনি তেলতে গোটা জিৰা এচামুচ দিছোঁ, লং এটা আৰু ইলাচি এটা দিছোঁ। এতিয়া পেষ্টখিনিও দি দিছোঁ। পানী অলপ দি দিম। তাৰপিছত হালধি, জলকীয়া গুড়া, ধনিয়া, জিৰা এচামুচ দি দিছোঁ আৰু নিমখ সোৱাদ অনুসৰি দিছোঁ। গোটেইখিনি ভালকৈ ভাজি ল'ম। প্ৰায় 5 মিনিটমান ভাজি ল'ম। এতিয়া ইয়াতে আগতে ফ্ৰাই কৰি থোৱা কাচকলখিনি দি দিলোঁ। এতিয়া গোটেইখিনি আকৌ এবাৰ ভালদৰে মিলাই ল'ম। এনেদৰে অলপ দেৰি লৰাই লোৱাৰ পিছত পানী অলপ দি ঢাকনখন লগাই দিম। গেছৰ ফ্লেমটো কম কৰি এনেকৈ 1 মিনিট সিজিবলৈ দিম। গেছটো অফ কৰাৰ আগে আগে বাটাৰ এচামুচ দিম। বাটাৰটো অপশ্যনেল হয়। ৰেচিপিটো চাই যদি ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু কোনোবা যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।